নমস্কাৰ, মই ৰিজাজ ৰাভা। আজি উপস্থিত আছোঁ আমি ৰঙাজানত। মোৰ বন্ধু অনন্ত এইফালে অনন্ত, তাৰপিছত এইফালে আছে সুনীল, বাবু আৰ্ট, তাৰপিছত এইফালে আছে আমাৰ মানস। সকলোকে চিনাকি কৰি দিলোঁ। আজি আমি বান্দৰ চালিহালৈ গৈ আছোঁ। এতিয়া কমেও আৰু আধা ঘণ্টামান লাগিব চাগে যাওঁতে। তো বাকী ৰাস্তাত দেখুৱাম কি হয় জাৰ্ণিটো আমাৰ। ছাৰ এজন আছে স্কুটি ল'বলৈ আহিছে ইয়াত ৰঙাজানত, তেখেতৰ বাইকৰ ঘৰ আছে। তো ঠিক আছে ব'লক, আজি আৰু দেখুৱাই আছোঁ। ঠিক আছে ন? ঠিক আছে দিয়া, আৰু লগ পাম। আমি বৰ্তমান উপস্থিত হ'লোঁ বান্দৰ চালিহাৰ ৱাটাৰফলো পোৱাগৈ নাই, আৰু আছে বাকী আছে। আমাৰ গোটেইখিনি লগৰ পালেহি। ভাল লাগিছে দেই, ভাল লাগিছে নাই? তাকে বাকী চেহেৰা দেখুৱাম, তাত গৈহে দেখুৱাম খালি দেই। চাওঁ তাকে আৰু কিমান দূৰ আছে। এনেকৈ পানীয়ে পানীয়ে যাব লাগিব এতিয়া। আকৌ আহিম দেই, আকৌ আহিব লাগিব ন? এফালেও পানী এফালেও পানী, এতিয়া কিমান বা পানী আছে এইফালে চাবগৈ লাগিব। ঠিক আছে দিয়ক, বাকী আৰু লগ পাই আছোঁ।